নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে। আৰু এটি নতুন ব্লগলৈ আচলতে আজি এটি পবিত্ৰ স্থানৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ সোণপুৰ অঞ্চলৰ এক পবিত্ৰ স্থান ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত। আৰু আজি এই মন্দিৰৰ প্ৰাংগণত আচলতে সোণপুৰা কেন্দ্ৰীয় হৰি কীৰ্তন মণ্ডলী, গোৰ্খা সাংস্কৃতিক সংৰক্ষণ সমিতি আৰু ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ সৌজন্যত সোণপুৰা অঞ্চলৰ কেইবাখনো গাঁৱৰ গাঁওবুঢ়া চৰধাৰ লোকনাথ গৌতমদেৱৰ বিদায় সভাৰ লগতে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান চলি আছে। তো গতিকে মই তাৰে কিছু দৃশ্যাৱলী আপোনালোকৰ মাজলৈ এটি ব্লগ আকাৰে আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব। গাঁওবুঢ়া হিচাপে মই যিটো জানো, তেখেত একেবাৰে সক্ৰিয় গাঁওবুঢ়া আছে। সমাজৰ যি সমস্যা, সেই সমস্যাৰ প্ৰতি তেখেতে সক্ৰিয় দৃষ্টি ৰাখিছে আৰু সদায় সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতে আগবাঢ়ি আহিছে। আৰু বন্ধু বান্ধৱীসকল, এয়া মোৰ বৰ্তমান মোৰ ওচৰত আছে আমাৰ সকলোৰে সোণপুৰ অঞ্চলৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সন্মানীয় লোকনাথ গৌতম ডাঙৰীয়া। আৰু আজি তেখেতৰ বিদায় অনুষ্ঠান এটা খুবেই আচলতে আমাৰ দুখ লগা বিষয়, কিয়নো আমাৰ এই অঞ্চলটিত তেওঁৰ কৰ্মৰাজিৰ সীমাহীন আচলতে কৰ্মৰাজিৰ উদাহৰণ আছে। গতিকে আজি মোৰ এই চেনেলটিৰ মাধ্যমেৰেও তেখেতৰ দীৰ্ঘায়ু লগতে সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু মই আজিৰ এই অনুষ্ঠানটো যিহেতু অনুষ্ঠিত হৈ গ'ল, গতিকে মই তেখেতৰ পৰা আমাৰ সোণপুৰ অঞ্চললৈ কি বাৰ্তা প্ৰেৰণ কৰিব তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ। মই 2007 চনৰ পৰা গাঁওবুঢ়া হৈ আহি ৰাইজৰ কাম ভালদৰে অগ্ৰগতি কৰি আহিছোঁ। গতিকে কি কাম কৰিছোঁ, কি কৰা নাই, এইটো ৰাইজে জানে সকলোৱে। গতিকে মই আজি অৱসৰ লৈ ৰাইজৰ পৰা বিদায় লৈছোঁ। সেয়ে মই ভৱিষ্যতেও ৰাইজৰ কাৰণে কাম কৰি যাম বুলি মই ৰাইজক হয় দেউতা, মোৰ চেনেলটিৰ তৰফৰ পৰা মই যদি আচলতে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ মোৰ চেনেলটিৰ তৰফৰ পৰা অলেখ অযুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত বৰ্তমান আছে সোণপুৰা কেন্দ্ৰীয় হৰি কীৰ্তন মণ্ডলীৰ সভাপতি মহোদয়, আমাৰ শিক্ষাগুৰু লক্ষ্মীকান্ত টিমচিনা ছাৰ। আৰু তেখেতে আজিৰ অনুষ্ঠানটোৰ বিষয়ে বিশেষকৈ খুব চমুকৈ দুআষাৰমান মই ক'বলৈ অনুৰোধ জনাইছোঁ, তেখেতে ক'ব। পোনপ্ৰথমে মই আমাৰ ভাইটি জ্যোতি গগৈদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছেগৈ। গতিকে অশেষ ধন্যবাদ থাকিলে এই কমিটিৰ ফালৰ পৰা, এই সভাৰ ফালৰ পৰা। আজিৰ সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ আমাৰ 4খন গাঁৱৰ গাঁওবুঢ়া শ্ৰীমান লোকনাথ গৌতমদেৱে যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰে গাঁওবুঢ়া হিচাপে। চৰকাৰী আদেশ পাই তেখেতে মাৰ্চ মাহত কাৰ্যভাৰ শেষ কৰিবলগীয়া হয়। আৰু অলপ পলমকৈ হ'লেও আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। এই সভাখনত আমাৰ বিশিষ্ট ব্যক্তি, আমন্ত্ৰিত অতিথিৰ উপৰিও আমাৰ সোণপুৰাত কেন্দ্ৰীয় হৰি কীৰ্তন মণ্ডলীৰ অন্তৰ্গত 9খন গাঁও আছে। 9খন গাঁৱৰ প্ৰত্যেক গাঁৱৰ সভাপতি সম্পাদক মহিলা গোট আছে। আৰু বিশেষকৈ আজিৰ এই সভাখন আমাৰ স্থানীয় শিক্ষাগুৰু মেঘমোহন গুৰুং ছাৰৰ তত্বাৱধানত এই সভাখন অনুষ্ঠিত হৈ গ'ল। গতিকে তেখেতলৈ ধন্যবাদ থাকিল। লগতে আমাৰ এই অঞ্চলৰ উন্নতি কামনা কৰি আৰু শেষলৈ আমাৰ এই বিদায়ী প্ৰাৰ্থীলৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে আজি এই মোৰ ক'বলগীয়া। ধন্যবাদ ছাৰ। আজি সোণপুৰ অঞ্চলৰ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত আচলতে বহু সংখ্যক লোকে এই সম্বৰ্ধনা আৰু বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। আৰু তাৰে কিছু দৃশ্যাৱলী মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ এটি ব্লগ আকাৰে আগবঢ়াই দিছোঁ।
ভৱিষ্যতে যাতে কামবিলাক সমাধান ভালকৈ হওক আৰু যিবিলাক কৰিবলগীয়া কাম আছে সেইবিলাক কাম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মই আজি সভাত মহোদয়সকলক অনুৰোধ জনাওঁ। আৰু বৰ্তমান মোৰ লগত আছে আমাৰ সোণপুৰা অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি লগতে শিক্ষাগুৰু। তো এওঁলোকৰ পৰা আজি অনুষ্ঠানটোৰ বিষয়ে মই খুব চমুকৈ দুআষাৰমান জানিব বিচাৰিম। মই কেন্দ্ৰীয় তো আজি এই অনুষ্ঠানটো ইমান মানে সুন্দৰকৈ আচলতে আপোনালোকে আয়োজন কৰিলে, তাৰ বাবে মোৰ চেনেলটিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ পৰা খুব চমুকৈ আচলতে অনুষ্ঠানটোৰ বিষয়ে মাননীয় আমাৰ লোকনাথ গাঁওবুঢ়াদেৱ নতুন বাৰলেন সোণপুৰা নদী কিনে এই বৰদনীয়া চৰদনীয়া গাঁৱৰ গাঁওবুঢ়া তেখেতৰ সমবেদনা বিদায় সভা পাতিম বুলি আয়োজন কৰিছিলোঁ। হয়, আপোনালোকৰ সহায় সহযোগত সফল হৈছোঁ বুলি ভাবিছোঁ। মোৰ নাম শ্ৰী ঠাকুৰ প্ৰসাদ গৌতম। মই সোণপুৰা এলেকাৰ সাংস্কৃতিক সংৰক্ষণ কমিটি গোৰ্খা সাংস্কৃতিক সংৰক্ষণ কমিটিৰ বৰ্তমান সভাপতি। আজি আমাৰ স্থানীয় নতুন বালিজন গাঁওবুঢ়া দেৱৰ অৱসৰ হোৱাৰ তেখেতক বিদায় সভাৰ কাৰণে আমি কেন্দ্ৰীয় অধিকাৰী মণ্ডলীৰ হৈ সমূহ তিনিটা কমিটিয়ে মিলি কিনে তেখেতক বিদায় সভা দিছোঁ। তুমি বা তোমালোকে যদি জীৱনত কষ্ট নোপোৱা তেনেহ'লে সাহসী হ'ব নোৱাৰে। জীৱনত কষ্ট পালেহে মানুহ সাহসী হয়, মানুহৰ সাহস বাঢ়ে। কাৰণ সেই কষ্ট নিবাৰণৰ বাবে কেনেকৈ আমি যুঁজ দিব লাগিব, তেতিয়াহে নিজৰ সাহস বাঢ়ে। গতিকে যেতিয়ালৈকে তুমি জীৱনত কষ্ট নোপোৱা সাহসী হ'ব নোৱাৰা। আৰু এটা কথা, যেতিয়ালৈকে তুমি জীৱনত ভুল নকৰা শিকিব নোৱাৰা। গতিকে জীৱনত ভুল হয়, কিন্তু ভুল হোৱাৰ পিছত, ভুল কৰাৰ পিছত যদি আমি তাক শুধৰণি নকৰোঁ, শুধৰাই নলওঁ, যদি ভুলটো যদি ভুলভাৱে থাকি যায়, তাৰ পৰা আমি একো শিকিব নোৱাৰোঁ। আৰু বৰ্তমান মই এয়া মোৰ ওচৰত আছে আমাৰ শদিয়াৰ সকলোৰে চিনাকি বগেন গগৈ দাদা, আমাৰ শদিয়াৰ বিশিষ্ট সংবাদকৰ্মী আচলতে তেওঁ, আৰু সকলোৱে আপোনালোকে চিনি পায়। তথাপিও মই আজি এই অনুষ্ঠানটোত লগ পালোঁ, তো তেখেতৰ মতামত খুব চমুকৈ মই দুআষাৰমান আপোনালোকৰ মাজলৈ এৰি দিছোঁ। দাদা, মোৰ চেনেলটিলৈ প্ৰথমে আপোনাক স্বাগতম। নমস্কাৰ। হয়, আজি আচলতে এই সোণপুৰা অঞ্চলত আপোনাক লগ পালোঁ, খুবেই ভাল লাগিলে। আৰু এই অনুষ্ঠানটোত যিহেতু আপুনিও আহিলে, অনুষ্ঠানটোৰ বিষয়ে দুআষাৰমান খুব চমুকৈ। হয়, মই প্ৰথমে আজি এই অনুষ্ঠানত যোনে আগভাগ লৈছে এই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আচলতে ইয়াত আজি তৰিবাৰী গাঁৱত যি শিৱ আৰু ৰাধাকৃষ্ণৰ মন্দিৰ আছে, তাই প্ৰাংগণত নতুন বালিজান গাঁৱৰ গাঁওবুঢ়া লোকনাথ গৌতম ডাঙৰীয়াৰ আজি বিদায় সম্বৰ্ধনা জনাইছে। লগতে এই অঞ্চলৰ 80শতাংশতকৈ অধিক নম্বৰ লাভ কৰা দুজন কৃতি ছাত্ৰ চাহিল গুৰুং আৰু ৰশ্মি চাপকটাক আজি সম্বৰ্ধনা জনাইছে। আৰু এটা খুব সুন্দৰ অনুষ্ঠান, ইয়াতে কেইজন শদিয়াৰ বিশিষ্ট ব্যক্তিয়ে আজি অংশগ্ৰহণ কৰিছে আৰু সোণপুৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে ৰাইজ সমবেত হৈছে। আৰু গাঁওবুঢ়া ডাঙৰীয়াক বিভিন্ন গোলাম গামোচা টুপি ইত্যাদিয়ে মানে উপহাৰেৰে উপচাই পেলাইছে। মই ভাবোঁ যে সমগ্ৰ শদিয়াতে এনেধৰণে গাঁওবুঢ়াসকল যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক এনেদৰে আনুষ্ঠানিকভাৱে প্ৰতিখন গাঁৱতে সম্বৰ্ধনা জনোৱাটো দৰকাৰ আছে, প্ৰয়োজন আছে। তেখেতৰ কামৰ স্বীকৃতি প্ৰদান কৰাটো দৰকাৰ আছে। আৰু আজি এই অনুষ্ঠান ভাল হৈছে, খুব সুন্দৰ হৈছে। ধন্যবাদ। হয় দাদা, মোক ইমানখিনি সময় দিয়াৰ বাবে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে যে আমাৰ বগেন গগৈ দাদাই খুব এটা সুন্দৰ কথা কৈছে। আচলতে গাঁওবুঢ়া জীৱনৰ গোটেই প্ৰায় জীৱনটোৱেই আমাৰ ৰাইজৰ কাৰণে, আমাৰ সমাজৰ কাৰণে আচলতে তেওঁলোকে অৰিহণা আগবঢ়াই যাওঁতে তেওঁলোকৰ জীৱনটো গুচি যায়। গতিকে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰে আচলতে এটা দায়িত্ব যে যেতিয়া অৱসৰ গ্ৰহণ হয়, সেই অৱসৰ হোৱা সময়খিনিত আমি আচলতে একোখন গাঁৱৰ গাঁওবুঢ়া দেৱক আমি আনুষ্ঠানিকতাৰে খুব সুন্দৰকৈ আচলতে তেওঁলোকক বিদায় দিয়া উচিত।